1935 চনৰ 2021 এপ্ৰিল তাৰিখে ডিব্ৰুগড়ত অনুষ্ঠিত আহোম সভাৰ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? বাহাদুৰ ৰাধানাথ বৰদলৈ। বিভাজৰ আহোম সভাসকলৰ এটা অংগ ওলাই গৈ গঠন কৰা সংঘবাদী আহোম আন্দোলন। এইবোৰ মনত একোডাল নৰয়। তোৰ কিমান পৰীক্ষা দিম আৰু দেই, একদম একো মনত নৰয়। মায়েকো শুনিলে দিব আকৌ মোক। চৰকাৰী হিচাপ মতে 2021 চনৰ 14 ফেব্ৰুৱাৰীৰ পৰা 1922 চনৰ মোবাইলটো চাওঁ লাগিছে। মই তোক ডাঙৰকে পঢ়িবলৈ কৈছিলো নে? তই কি এই বুবা লাগি পঢ়ি আছ? হা? ইমান ডাঙৰকে পঢ়িবলৈ ক'লো মই ভাতৰ ওচৰলৈকে শুনা নাই। তোক পঢ়িছ নাই? তই ভালকে পঢ়িছ নাই? তই ইমান ডাঙৰ চাজেশ্যন কেইখন আনি দিছো, পঢ়িব পৰা নাই তই? এইবাৰ নপঢ়িলে আৰু তই নাক কাণটো যোৱাবি আৰু মোক আৰু দেই। তই নাক কাণ যোৱাবি আৰু মই কৈছো নহয়। ভালকে আৰু বোলে পঢ়চোন পঢ়। ইমান আনি কৰি দিছো, তাকো পঢ়িব নোৱাৰ নে বাৰু তই বাৰু? সেইবোৰ দেখিছ, সেই সিহঁতকৰ ছোৱালীজনী দেখিছ কিমান ডাঙৰকে চিঞৰি পৰিছে। এই আমাৰ ঘৰ ঘূৰি পাইছে। মা কেলেনো তইনো এনেকে চিঞৰি থাক? মোৰ পঢ়ি হৈয়ে গ'ল। মই পাৰিম, এইবাৰ চব পাৰিম। এইবাৰ মই ফেইল নকৰো। 6টা ছাবজেক্টহে দিম কিবা, মই পাৰিম ইপা হেৰি ইমানকে আৰু কৰি নাথাকো আৰু পাই। তই যা আহি ভাত বনাবি যা। আমাৰ আইদেৱে পাৰিবই নে? আমাৰ আইদেৱে পাৰিবই। তই পঢ়িব নালাগিব। তাই লেকচাৰ শুনিছ নাই? মোৰ বোলে পঢ়ি হ'লেই বোলে তাই। তোৰ পঢ়ি হৈয়ে গ'ল। সেইকাৰণে এই 2 বছৰ দিন এবাৰকে দি হোৱা নাই, নহয় দুবাৰকে দিছ। এইবাৰ 3 নম্বৰ বাৰ। লাজ লাগিছে নাই বাৰু তোৰ বা? মোৰ কিন্তু বেলেগ লাজ লাগিছে। মই মানুহৰ আগত ওলাব নোৱাৰা হৈছো, গম পানে? বোলো পঢ়ক বুলি একো কাম বন কৰিবলৈ নিদিওঁ। এইবাৰো ইমান ধুনীয়াকে দিছো। তই কি নাই পোৱা প্ৰতিপাল? তই কি নাই পোৱা কৰিবলৈ? কিতাপ লাগে, কিতাপ দিছো। এই পেন লাগে, পেন দিছো, চব দিছো। তই আজি 3টা লৈকে পঢ়িব লাগিব, 2টা 3টা লৈকে পঢ়িব লাগিব। আজি মই ঘড়ী আনি ল'ম চাবি। মই আনি এইখিনিতে বহি ল'ম। বোলো একো কৰিবলৈ নিদিওঁ, বাতি কাঁহী এটাও ধুবলৈ নিদিওঁ, একো কৰিবলৈ নিদিওঁ। বোলো তাই বোলো পঢ়কচোন। চাহ-তাহ খুৱাই লৈছো তোক। চাহ-তাহ খুৱাই লৈছো, তই পঢ় অকণমান কমচে কম। মা তই বকি থাকিব নালাগে নহয়, মই জানো নহয় কিবা কৰিব কিবা আৰু কিবা এটা হ'ল। মোক কেলে জানো মনতে নৰয় পাই। তই যাগে যা, মই পঢ়িম। মানে মই মানুহ থাকিলে পঢ়িব নোৱাৰো মানে, সেইকাৰণে মই কৈছো তই যা, মই পাৰিম নহয় কিবা এইবাৰ পঢ়িব। আৰু মই এইবাৰ পাছ কৰিমেই। আৰু মই 2বাৰহে দিছো কিবা। মানুহে কয় যে 100 বাৰো দিব পাৰি, সেইকাৰণে মই 100 বাৰো পাৰিলেও দিম। মই পাৰিম, তই যাগে দেই, তই যাগে যা। মা গ'ল। মোৰ বাৰু কেলে বাৰু মনত নৰয় বাৰু? অইন ছোৱালীবোৰে যে ইমান পাৰে, ল'ৰাবোৰ ইমান পাৰে পঢ়িব, মই বাৰু কেলে নোৱাৰো বাৰু? মোৰ ইমান মনত নৰয় এইবোৰ কেলেনো বাৰু? মোৰতো দিনে ৰাতিয়ে পঢ়িয়ে থাকো। সঁচাকে দেই, সিহঁতি কলেজত পঢ়ি আছেগে, মই এতিয়া ইয়াতে থাকিবলগীয়া হৈছে। মোৰ যে এই মাথাটোত যে কি আছে আৰু মই গমেই নাপাওঁ পাই। মই ইমান পঢ়ো কেলে বাৰু মনত নৰয় বাৰু? এইবাৰ মই পাছ কৰিবই লাগিব। এইবাৰ পাছ কৰিমেই। মাইছে নি আকৌ? মোবাইলটো চাওঁ লাগিছে। কি কৰোঁ বাৰু? মোৰ বাৰু কেলে বাৰু পঢ়িলে মনত নৰয় বাৰু? মই এবাৰকে নহয় 2বাৰকে দিলোঁ। এইবাৰ আকৌ দিম। মোৰ যে পঢ়িলেও মনত নৰয় পাই। আচলতে মই চাগে মনোযোগ দি নপঢ়োৱেই, এনেই পঢ়িব লাগে আৰু মই পঢ়োহে আৰু দেই। অইন ছোৱালীবোৰে লেটাৰ পায়, গোটেইকেইখনতে পায়। 6টা ছাবজেক্ট 6টাতে লেটাৰ পায়, কিন্তু মই কেলে নেপাওঁ বাৰু? আকৌ ডিষ্টিংশ্যন পায়, চববোৰ পায়, কিন্তু মই কেলে নেপাওঁ বাৰু? মায়ে আকৌ পাকঘৰৰ পৰা চাই আছে নি আকৌ? মই পঢ়া নাই আকৌ কিবা কিবি গাই আছো। মই বাৰু কেলে নোৱাৰো বাৰু? সিহঁতি যে চবেই পায় যে। মোৰ মূৰটোত কি আছে বাৰু? মই মোবাইল এখনহে চাই লওঁ দেই। মায়ে আকৌ চাই আছে নি?
ছোৱালী এজনীলৈকে ফোন মাৰি লওঁ ৰ পাপলিলৈকে ফোন এটা মাৰি চাওঁ কি কৰিছ মই মানে পঢ়ি আছোঁ মানে মায়ে মোক মাতি আছে হ'ব দে মই তোৰ লগত কাইলৈ পাতিম দেই হ'ব দে দেই থৈছোঁ দেই মায়ে পঢ়িলে দিবহে মোক তই মানে মোবাইলত লাগি আছ তই মোবাইলতহে লাগিছ মই ভিতৰলৈ মানুহজনী যাবলৈ নাপালো তই মোবাইলত লাগিবলৈ ধৰিলিয়ে হা তোক মই চাবি এখন হেতা মাৰি মোক ফালি পেলাম তোক পঢ়িবলৈহে দি থৈ গৈছিলো বা তোক মোবাইলত লাগিব দিছিলো হা মোবাইলটো চাগে জামিতে ভৰাই লৈছো হা মই চাইহে আছো খিৰিকীখনৰ পৰা চাইহে আছো তোক মই তোক এইবাৰ যদি পাছ কৰিব নোৱাৰা তোক মই চাবি তোক এইডাল মূৰত মাৰিম তই এইবাৰ পাছ কৰিবই লাগিব তই ভালকে লেটাৰ পাব লাগিব তই যদি এবাৰ পাছ কৰিব নোৱাৰ নহয় মই কৈ দিছো তই জপনা মোক সোমাব নোৱাৰিবি ইমান কষ্টৰে মই পঢ়াইছো বাপেকটো নাই বোলো তাইক বোলো কনো দুখ দিবলৈ দিয়া নাই তথাপি তাই একদম তোক পাছ কৰিব নোৱাৰিলে তোক চাবি মই ঘৰ সোমাবলৈ নিদিওঁ পাছ কৰিবই লাগিব তই পাছ কৰিবই লাগিব তই কৃষ্ণ কৃষ্ণ খালি তহঁতি খালি মোৰ তেজটোপা তহঁতি খাই নেপেলাও কেলে মোক খালি তেজটোপা খালি দুইটাই মোবাইল অকল মোবাইল এটা গেম খেলি মই কৈছো ন এইটো এটা মোবাইল দিবি নে পৰীক্ষালে আছে কেইদিন বাৰু তহঁতৰ বা হা এজনী বস আৰু কেইদিন আছে তোৰো কেইদিন আছে বা দে মোবাইলটো দে তহঁতি মোক খালি মই এই মোবাইলত ভাঙিব লাগিব মোবাইলৰ কাৰণে আনিলো বোলো অনলাইন ক্লাছ কৰিবলৈ গোটৰ মিটিঙৰ কাৰণেও আজিকালি মোবাইল লাগে নহয় আকৌ দুইটাই শান্তি নিদিয়া হৈছে তহঁতি দুটাই মোক খাই নেপেলাও কেলে পঢ়িবলৈ গলি নে নাই এজনীক দি থৈ আহিছোকে খালে মোৰ তেজটোপা খালে